মানে আমাৰ বিকশিত ভাৰত আৰু নিউ এডুকেশ্যন পলিচি শিক্ষাৰ ক্ষেত্ৰত নতুন পলিচি গ্ৰহণ কৰিছে আৰু সেই নতুন পলিচি অনুযায়ী আজি ভাৰত চৰকাৰে আমাৰ 17টা মন্ত্ৰণালয়ক এটা দায়িত্ব দি দিছে মানে যিটোৰ দ্বাৰা আমাৰ নতুন শিক্ষা নীতিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ কাৰণে আপোনাৰ মানে কি কয় বিভিন্ন তেনেকুৱা ধৰণৰ প্ৰগ্ৰাম আৰু য'ত আন্তঃগাঁথনি মানে সেইবিলাকো থাকিব লাগিব তেনেকুৱা ধৰণৰ ইনিচিয়েটিভ লৈছে 25টা ইনিচিয়েটিভ তাৰে ভিতৰত আমাৰ মানে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হোষ্টেলটো আছে মানে আৱাসীটো গতিকে হিটোৰ আণ্ডাৰত আমাৰ যিটো প্ৰগ্ৰাম আছে যে আপোনাৰ কি কয় ধৰতি আবা জনজাতি আপোনাৰ গ্ৰাম্য নহয় মানে কি কয় উৎকৰ্ষ অভিযান মানে হিটোৰ আধাৰত বিভিন্ন মানে জনজাতি এলেকাবিলাকত তাত জনজাতি ছাত্ৰ ছাত্ৰীসকলে যাহাতে ছাত্ৰাবাসত থাকি ফালে পঢ়িব পাৰে তাৰ 100জনীয়া ষ্টুডেণ্টছ থাকিব পৰাকৈ এতিয়া হোষ্টেল মানে কনষ্ট্ৰাকশ্যনৰ কাৰণে আমাক মানে পুঁজি আবণ্টন দিছে আৰু আমি ভাগ্যৱান পানেৰী সমষ্টিত টংলা হায়াৰ ছেকেণ্ডাৰী আৰু ভেৰগাঁও হায়াৰ ছেকেণ্ডাৰী দুখনত আমি সেইটো পাবলৈ সক্ষম হলো প্ৰায় 4 কোটি টকা 3 কোটি 90 লাখ 3 কোটি 90 লাখ আৰু ইয়াৰ শুভাৰম্ভটো আজি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই দিল্লীৰ পৰাই গোটেই ভাৰতবৰ্ষত সেইটো কৰি দিলে অসমত আমাৰ 209খন আমি এই হোষ্টেলটো পাবলৈ সক্ষম হৈছো য'ত ওদালগুৰি জিলাতে আমাৰ 5টা আছে মানে বাকি সমষ্টিবিলাকতো এটা পাইছে আৰু আমি মানে পানেৰী সমষ্টিত 2টা পাবলৈ সক্ষম হৈছে গতিকে মই ভাবো এই হোষ্টেলটো হোৱাৰ পিছত গাঁও অঞ্চলৰ পৰা যি ছাত্ৰ ছাত্ৰীসকলে ভেৰগাঁও বা টংলাত পঢ়িবলৈ আহে তেওঁলোকে হোষ্টেলত থাকি পঢ়িব পাৰিব আৰু হোষ্টেলত থাকিলে মানুহ এটা ডিসিপ্লিন ফৰ্মত দৈনন্দিন মানে এটা ৰুটিনত থাকি ফালে অধ্যয়ন কৰাৰ এটা সুযোগটো পায় আৰু স্কুলৰ শিক্ষকসকলৰ গাইডেন্সটো পাবলৈ সক্ষম হয় ইয়াত স্কুলৰ পৰা শিক্ষক এজন সুপাৰিনটেণ্ডেণ্ট হৈ থাকিব ৱাৰ্ডেন থাকিব আৰু মাজে সময় এই ছাত্ৰ ছাত্ৰীসকলক বিশেষ এটা পৰীক্ষাৰ ক্ষেত্ৰত বিশেষ এটা তেওঁলোকক মানে ক্লাছৰ ব্যৱস্থাও কৰি দিব পাৰিব গতিকে যথেষ্ট উপকাৰ হ'ব বুলি মই ভাবো